হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। কালিৰ ভ্লগটোৰ আজি এইটো পাৰ্ট 2 হয়। আমি বিলপাৰাৰ পৰা আহি চিধা এথেনিক ভিলেজ গ'লোঁ। আগতে এখন এথেনিক ভিলেজেই আছিলে বাৰু, কিন্তু এতিয়া তাৰ লগত ৰিজৰ্টখনো এড হ'ল। বহুত ধুনীয়াকৈ একদম গোটেইখন ফুল চুল লগাই থৈছে। আপোনালোকে ফ্ৰেণ্ডছৰ লগত বা ফেমিলিৰ লগতো যাব পাৰিব, ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব তাতে। আৰু তাৰ ভিতৰত এখন ৰেষ্টুৰেণ্টো আছে, তাতো আপোনালোকে কিবাকিবি খাব পাৰিব। বহুত ধুনীয়াকৈ মুঠতে সজাই থৈছে আৰু সকলোবোৰ বস্তু, বিশেষকৈ ফুলখিনি মোৰতো বহুত বেছি ভাল লাগিলে। তাৰপাছত আহিলোঁ আমি ৰয়েল কাছাত সোমালোঁ এপাক, তালৈও যোৱা নাছিলোঁ। ত্ৰিবেণীৰ তাত লগৰ এজন আছিলে বাৰু, সেইকাৰণে মাতিলে। তাৰপিছত তাৰ ফ্ৰণ্টতে এখন সেইদিনাখন যে আহিছিলে বাহঁতৰ হোটেল এখন আছে, তাতে ম'ম' খালোঁ। তাৰপিছত এয়া ঘোল যে কোনে কোনে ভাল পায় বাৰু, মই বহুত ভাল পাওঁ সত্যনাৰায়ণৰ ঘোলটো খাই পেলাই। তাৰপিছত ঘৰলৈ আহিলোঁ। আজিলৈ ইমানেই, পুনৰ অন্য এটি ভিডিঅ'ত লগ পাম।